টিয়কৰ কাকজান কমাৰ খাটোৱাল গাঁৱত এগৰাকী কিশোৰৰ সলিল সমাধি সমনীয়াৰ লগত পথাৰৰ পুখুৰীত সাঁতুৰিবলৈ গৈ মৃত্যু সাৱটি লোৱা কিশোৰজনৰ নাম অৰিন্দম প্ৰাণ মহন্ত। দুপৰীয়া ঘৰৰ সমীপৰে পুখুৰীত বন্ধুৰ সৈতে গা ধুবলৈ বুলি গৈছিল অৰিন্দম। অকাল মৃত্যু সাৱটি লোৱা কিশোৰজন টিয়ক জ্যোতি বিদ্যাপীঠৰ নৱম শ্ৰেণীৰ ছাত্ৰ আছিল। ইতিমধ্যে কিশোৰজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট অসম টুডে।